নমস্কাৰ সকলোলৈকে মোৰ চেনেল আসাম জব এক্সাম জিকেলৈকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ' প্ৰথমটো প্ৰশ্ন, ব্ৰহ্মপুত্ৰৰ উপনদী কেইখন? ব্ৰহ্মপুত্ৰৰ উপনদীসমূহ হৈছে বৰনদী, পুঠিমাৰী, পাগলাদিয়া, সোৱণশিৰি, জীয়াভৰালী, জাঁজি, কপিলী, কুলচী, চম্পাৱতী, ধনশিৰি, জীয়াঢল, দিখৌ, মানাহ ইত্যাদি। দ্বিতীয়টো প্ৰশ্ন হৈছে ব্ৰহ্মপুত্ৰ দলং কেইখন? ব্ৰহ্মপুত্ৰ দলংসমূহ হৈছে শৰাইঘাট, কলীয়াভোমোৰা, নাৰায়ণখেটু আৰু বগীবিল দলং। তৃতীয়টো প্ৰশ্ন হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীদ্বীপ দুটা কি কি? ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীদ্বীপ দুটা হৈছে মাজুলী আৰু উমানন্দ। মাজুলী হৈছে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ আৰু উমানন্দ হৈছে বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিচ্ছেদৰ পাহাৰখনৰ নাম কি? ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীক বিচ্ছেদ কৰা পাহাৰখনৰ নাম হৈছে বৰাইল পাহাৰ আৰু ই হৈছে অসমৰ সৰ্বোচ্চ পাহাৰ। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে বৰাক নদীৰ উপনদী কেইখনৰ নাম কি? বৰাক নদীৰ উপনদী কেইখনৰ নাম হৈছে জিৰি, চিৰি, ৰাকনি, ধলেশ্বৰী, বগাপানী, লংগাই, টিংৰাই, সোণাই, যদুকটা, মাধুৰা, জাতিংগা ইত্যাদি। ইয়াৰ পিছৰটো প্ৰশ্ন হৈছে অসমৰ প্ৰধান পাহাৰবোৰৰ নাম জনোৱা হওক। অসমৰ প্ৰধান পাহাৰবোৰ হৈছে কাৰ্বি পাহাৰ, বৰাইল পাহাৰ, বুঢ়া পাহাৰ, নীলাচল পাহাৰ, চিত্ৰাচল দীঘেশ্বৰী, কুৰুৱা পাহাৰ, ভোমোৰাগুৰি, চৰাইদেউ পাহাৰ, পঞ্চৰত্ন, শ্ৰীসূৰ্য, অগ্নিগড়, হাতীমূৰা ইত্যাদি। পিছতো প্ৰশ্ন হৈছে অসমৰ মুঠ জিলা কেইখন? অসমৰ মুঠ জিলা হৈছে 32খন বৰ্তমান। অসমৰ মুঠ মহকুমা কেইখন? ইয়াৰ উত্তৰ হৈছে 65খন। অসমত মুঠ কেইখন ৰাজহ চক্ৰ আছে? অসমত মুঠ 184খন ৰাজহ চক্ৰ আছে। অসমৰ প্ৰধান নৈ কি কি? উত্তৰ অসমৰ প্ৰধান নৈসমূহ হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক। অসমৰ বৃহত্তম নদীদ্বীপটো কি? অসমৰ বৃহত্তম নদীদ্বীপটো হৈছে মাজুলী। পিছৰ প্ৰশ্ন অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক? ইয়াৰ উত্তৰ হৈছে গোৱালপাৰা। আজিৰ ভিডিঅ'ত ইমানে। আমাৰ যদি ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পাইছে তেন্তে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ধন্যবাদ।